तिरजुवानि हेंथायै तामुलपुर पुलिसनि गोख्रों सेबनाय तामुलपुरनि बरखाथायाव शुक्रबारखालि बेलासियाव तामुलपुर थानानि बिबानगिरि भास्कर देवघरिया आरो कुमारिखाता पुलिस आउटपस्टनि बिबानगिरि प्रान्जल बरुवानि दैदेननायाव तिरजुवा खेलानि हेंथायै सेबदोंमोन। बे सेबनाय समाव साथाम जुवारिखौ हमनो हायो। पुलिसजों हमजानाय सुबुंफोरा फारियै तामुलपुर सन्तला गामिनि रहित नार्जारी, बरखाथा गामिनि धर्मेन्द्र लाहारी, झारगावनि कामिनी कुमार मुसाहारी। हमजानायफोरनिफ्राय नोगोद रां, थिरनि टिकेट, मबाइल फन बायदि मोननो हादों। हमनाय साथामखौबो बाक्सा जिल्लानि जुडिसियेल मेजिस्ट्रेटनि बिजिरसालियाव हाजिर खालामनायनि उनाव दिनै जुडिसियेल कास्टडियाव दैथायहरो। जुवा खान्थि बेरेखा जौ थिर खेलानि हेंथायै गोख्रों राहा लागोन होननानै फोरमायो तामुलपुर पुलिसआ। मटर गारि आयेनखौ सिफायग्राफोरनि हेंथायैबो गोख्रों राहा लागोन होननानैबो तामुलपुर थानानि मावख'गिरि भास्कर देवघरियाया खौरांगिरिनि सिगाङाव फोरमायो। ইনফৰমেশ্যন পাইছোঁ যে বৰপেটাত এখন হোটেলত মানে টিৰ চলি আছে। ঠিক তেনেকৈ আমি তাত গ'লোঁ, গৈ পেলাই আমি তাত তিনিজন মানুহ ৰোহিত নাৰ্জাৰী, ধৰ্মেন্দ্ৰ লাহাৰী আৰু কামিনী কুমাৰ মুছাহাৰী, তেওঁলোকে মানে হাতে লোটে তাত ধৰা পৰিলে। তেওঁলোকৰ পৰা 4,500 টকা ৰিকভাৰ হ'ল আৰু টিৰ খেলা সামগ্ৰীৰ লগতে মোবাইল ফোন তেওঁলোকৰ পৰা জব্দ কৰা হৈছে। তামোলপুৰত ছাৰ এনেধৰণৰ টিৰৰ বহু ঘাটি আছে, কি ক'ব ছাৰ? আমি এই টিৰ খেলৰ সম্বন্ধে আমি আগতেও মানে ইয়াত অভিযান চলাইছোঁ, তেওঁলোকক আগতেও মানুহ এৰেষ্ট কৰিছোঁ আৰু এতিয়াও আমি তেওঁলোকক ধৰিছোঁ, এৰেষ্ট কৰিছোঁ আৰু পিছলৈও এইটোত অভিযান তীব্ৰতৰ হৈ থাকিব। আৰু সেইকাৰণে এতিয়াই আমি চবলৈকে সকীয়াই দিছোঁ যে তেওঁলোকে এতিয়াই ইয়াৰ পৰা দূৰত থাকক, নহ'লে আৰু ভৱিষ্যতত আৰু তেওঁলোকৰ আমি তীব্ৰতৰ অভিযান চলাম। অৰ্গেনাইজ ক্ৰাইম যিবিলাক ছাপোৰ্ট কৰি আছে তেওঁলোকক মই এতিয়াই সকীয়াই দিছোঁ, তেওঁলোকে এতিয়াই তাৰ পৰা দূৰত থাকক, নহ'লে আমি মানে আৰু তীব্ৰতৰ কৰি আছোঁ। আৰু তেওঁলোকে যদি এতিয়াই নহয়, মানে তেওঁলোকে যদি এতিয়া এইবিলাকৰ পৰা দূৰত নাথাকে, তেওঁলোকৰ পিছলৈ আৰু বহুত কষ্ট হ'ব। আৰু লগতে যিবিলাক উদণ্ড বাইক চালক আছে, যিবিলাক কাগজ পত্ৰ নোহোৱাকৈ যিমান মানে উদণ্ডকৈ বাইক চলায়, তেওঁলোকক আমি সকীয়াই দিছোঁ যে ট্ৰেফিক ৰুল মানি চলক। আৰু লগতে তেওঁলোকে নিজৰ মানে জীৱনটোৰ প্ৰতি তেওঁলোকে নিজৰ দায়িত্ব লওক। সেইকাৰণে তেওঁলোকক আৰু সকীয়াই দিছোঁ যে যাতে তেওঁলোকে ভালদৰে বাইক চলাওক আৰু মানে মদ পানী নোখোৱাকৈ গাড়ী চলাওক। আমি নহ'লে আৰু কঠোৰ কৰিম তেওঁলোকৰ পিছলৈ, আৰু যাতে আমাক আহি পেলাই কোনো আন্দিও মানে আমাক মানে ৰিকুৱেষ্ট নকৰে যে তেওঁলোকক ছাপোৰ্ট কৰিবৰ কাৰণে। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।